এটা কথা জানানে, আমি যাক প্ৰথমবাৰৰ বাবে ভাল পাওঁ তাক প্ৰায়ভাগ প্ৰেমিক প্ৰেমিকাই হেৰাই পেলায়, সেইটো ভুলতেই হওক বা আন কোনো কাৰণত। বহুত কম সংখ্যক প্ৰেমিক প্ৰেমিকা আছে যিয়ে ফাৰ্ষ্ট লাভক পায়, নহ'লেতো সকলোৱেই শেষত ভঙা হৃদয়খনৰ বাহিৰে আৰু একোকেই নাপায়। বি কেয়াৰফুল। আপুনি যদি প্ৰথমবাৰৰ বাবে কাৰোবাক ভাল পাইছা, তেনেহ'লে তেওঁক কেতিয়াও হেৰাই নেপেলাবা, নহ'লে আপুনিও সেইসকলৰ দৰে শেষত মাথো ভঙা হৃদয়খনকে পাবা আৰু গোটেই জীৱনৰ বাবে এটা স্মৃতি যিয়ে আপোনাক সকলো সময়তে আমনি কৰিব। প্ৰেমটো সকলোৱে কৰে, কিন্তু সঁচা প্ৰেম কৰি গোটেই জীৱন একেলগে থকা প্ৰেমিক প্ৰেমিকা বহুত কম পোৱা যায়। গতিকে ফাৰ্ষ্ট লাভক কেতিয়াও হেৰাই নেপেলাবা। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।